আজি আহিছোঁ আমি শ্ৰী শ্ৰী মা লেঙেৰী আইথানলৈ। এই আইথানখন আছে ঢকুৱাখানাৰ গোবিন্দপুৰৰ কচুৱনী গাঁৱত আৰু এই থানখন স্থাপিত হৈছিলে 1988 চনতে। আমাৰ ভাইটিহঁতৰ ইয়াত প্ৰত্যেক বছৰে এটা কুকুৰা আৰু একলহ সাজ আগবঢ়ায়। এইবাৰ আমাৰ ইয়াত শৰাই দিয়া 18 বছৰ কমপ্লিট হ'ব আজি। আমাৰ ভাইটি জন্ম হোৱাৰ পৰাই আমি ইয়াত শৰাই আগবঢ়াওঁ এনেদৰে। আৰু আজি দেওবাৰ হয়, গতিকে মানুহ বহুত হৈছে। ইয়াত মানে কি নিজে বনাই খাই যাব লাগে। আৰু দেখিছেনে, সেইফালে আমি সোমাই আহি আছোঁ। আজি দেওবাৰ যিহেতু, সেইটো কাৰণে মানুহ বহুত আমাৰ এতিয়া নিয়মবোৰ কৰা হ'ল আৰু এনেদৰে বনাই আছে। মানে কি কুকুৰাটো আগবঢ়াই আকৌ নিজে বনাই খাই কৰি আজৰি হৈ যাব লাগে। এইফালে বেলেগ এটা পাৰ্টি আমাতকৈ পাছত আহিছিলে, গতিকে তেওঁলোকে বনাই আছে। এইফালে মায়ে তাক এনেদৰে সজাই দিছে, তাৰ সলনি দিছে যিহেতু সেইবাবে তাকেই প্ৰথম খাবলৈ দিছে আৰু এতিয়া আমাকো দিব। দেখিছে এইফালে সাজ আৰু কুকুৰা মাংস এতিয়া সকলোকে দিব। এইফালে আমি বহি আছোঁ চব খাবলৈ। আৰু আমাৰ সাজৰ বয়ামটো চাব দেই, আহিছে এয়া। এতিয়া আহি গ'ল কুকুৰা মাংস আৰু সাজ, আমি খাই আছোঁ। দেখিছে চবেই এনেদৰে বহি খাই আছোঁ। এইপিনে মানে দুঘৰ আমি লগ হৈ আহিছিলোঁ, সেইবাবে দুটা বয়াম দেখিছে সাজৰ আৰু দুটা কুকুৰা। আমি এতিয়া আজৰি হৈ গ'লোঁ খাই কৰি আৰু এতিয়া সেৱা কৰি যাবলৈ ওলালোঁ।